অসমবাসী ৰাইজে হয়তো সকলোৱে অৱগত যিসকলে স্পেচিয়েলি ছ'চিয়েল মিডিয়া আৰু বিভিন্ন নিউজ মাধ্যমেৰে কথাসমূহ জানি থাকে। স্পেচিয়েলি আমি যেতিয়া খ্ৰীষ্টানিটিৰ কথা পাতোঁ আমি গম পাইছোঁ বহুতো অপবাদ বহুতো এটেক্স খ্ৰীষ্টানিটিৰ ওপৰত হৈ আছে। আৰু কেইবাদিন পূৰ্বে যেতিয়া মই নিউজ চাই আছিলোঁ কৰিমগঞ্জত এছাম মিছনেৰীসকলে যেতিয়া ড্ৰাগছ ডিষ্ট্ৰিবিউশ্যন কৰি আছিলে সুবাৰ্তা প্ৰচাৰ কৰি আছিলে তেওঁবিলাকক ধৰি হেঁচি লোকবিলাকে বহুতো অপবাদ দিছে আৰু তেওঁবিলাকক মেণ্টেলি আৰু ফিজিকেলি হাৰেছমেণ্ট কৰা হৈছে। তাৰ কেইবাদিন পিছত এটলিষ্ট 2 দিন নে 3 দিন পাছত মই আন এখন ভিডিঅ' চালোঁ য'ত নেকি গুৱাহাটীত এটা প্ৰেছ ৰিলিজত মানুহ এজনে খ্ৰীষ্টিয়ানিটিক বিদেশী ধৰ্ম আৰু খ্ৰীষ্টিয়ানিটি যে এক ষড়যন্ত্ৰ চলাই আছে, মানুহবিলাকক বলপূৰ্বকভাৱে অন্য ধৰ্মলৈ ধৰ্মান্তৰণ কৰিছে আৰু তেওঁবিলাকে কি দুৰ্নীতি চলাই আছে সেই বিষয়ে সেই মানুহজন কৈ আছিলে। এতিয়া এই সকলো কথা কিমান সঁচা? এজ এ বিশ্বাসী, এজ এ খ্ৰীষ্টিয়ান, এজ এ আমি ঈশ্বৰক ফলোৱাৰ হিচাপে কিমান আমি এই সকলো কথা আমি চিন্তা কৰিব পাৰোঁ, বিশ্বাস কৰিব পাৰোঁ আৰু কেনেকৈ আমাৰ ৰিয়েকশ্যন হ'ব লাগে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আমি সম্পূৰ্ণ কথা পাতিম। আৰু সঁচাকৈ তেওঁলোক যি কথা কৈছে সঁচা নেকি তাৰ বিষয়েও আমি এই আলোচনা কৰিম ভিডিঅ'ত। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। চবতকৈ প্ৰথম কথা আমাক বুজিব লাগিব যেতিয়া কোৱা হয় খ্ৰীষ্টানিটি ইজ আ ফৰেন ৰিলিজন, সঁচাকৈ এক বিদেশী ধৰ্ম নেকি? আমি এখন দেশত বাস কৰোঁ আৰু সেই দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ, ইণ্ডিয়া। আৰু এই ইণ্ডিয়াৰ যোনটো মহাদেশ কণ্টিনেণ্ট বুলি কওঁ সেইটো হৈছে এছিয়া। আৰু যীশুখ্ৰীষ্টৰ জন্ম এছিয়া মহাদেশৰ এখন দেশতে হৈছিলে, আমি জানো জিহুদিয়াৰ বৈতলেহমত, আৰু ইজৰাইলটো এছিয়া মহাদেশৰ ভিতৰতে পৰে। প্ৰিয়সকল, আমি আৰু এক কথা মনত ৰখা প্ৰয়োজন, ঈশ্বৰৰ কোনো বিদেশী স্বদেশী বস্তু কোনো নাই। বাইবেলত কৈছে ঈশ্বৰে জগতক প্ৰেম কৰিলে। আপুনি যিয়েই ধৰ্মক হওক, আপুনি বৌদ্ধ হওক, আপুনি হিন্দু হওক, আপুনি মুছলিম হওক, যিকোনো ধৰ্ম হওক, ক'লা বগা সৰু চাপৰ সকলোকে প্ৰেম কৰিলে কৈছে, কাৰণ সকলোৱে ঈশ্বৰৰ সৃষ্টি হয়। তো ঈশ্বৰৰ সৰু বৰ ডাঙৰ জাতি ধৰ্ম লৈ কথা নাই। ঈশ্বৰ সকলোৰে ঈশ্বৰ হয়। হি লাভছ এভৰিৱান, হি কেয়াৰ্ছ ফৰ এভৰিৱান, হি ইজ দ্য গড অফ এভৰিৱান। দ্বিতীয় কথা আমাক মনত ৰাখিব লাগিব, যেতিয়া আমি ঈশ্বৰৰ প্ৰেম বিলাওঁ বা কেতিয়াবা আমি ড্ৰাগছ ডিষ্ট্ৰিবিউশ্যন কৰোঁ বা আমাৰ বিশ্বাস আনৰ সৈতে শ্বেয়াৰ কৰোঁ বা আমাৰ মনৰ যি চিন্তাধাৰা আমি আনৰ সৈতে শ্বেয়াৰ কৰোঁ, হয়তো এইটো আমাৰ ভাষাত প্ৰচাৰ কৰা হ'ব পাৰে বা অন্য লোকে ভাৱে ধৰ্মান্তৰণ কৰা বা প্ৰচাৰ কৰা বুলি কয়। এনিৱে যি কি নহওক, ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়। আমি জানো আৰ্টিকেল, আমাৰ সংবিধান আৰ্টিকেলৰ 25 নম্বৰত 25 নম্বৰত লিখা আছে নো ইকুৱেল টু অল ৰিলিজন, এভৰি ওৱান হেজ ইকুৱেল অথৰিটি। সকলো ধৰ্মাৱলী লোকৰ সমান অধিকাৰ আছে। কি অধিকাৰ কি আছে? ৰাইট টু প্ৰপাগেট, ৰাইট টু প্ৰফেছ, ৰাইট টু শ্বেয়াৰ ইয়ৰ ফেইথ। তাৰ মানে আমাৰ অধিকাৰ আছে যে আমি নিজৰ ভাৱ চিন্তা আমি নিজে চিন্তা কৰিব পাৰোঁ। আনে ফ'ৰ্চফুলি আমাক এইটো কৰ বা এইটো আমাৰ মগজুত ভৰাব নোৱাৰে। আমি চিন্তাধাৰা কৰা আমাৰ নিজৰ অধিকাৰ আছে। ৰাইট টু স্পীচ আমি নিজেই কথা কোৱাৰ অধিকাৰ আছে। আমাৰ যোনটো ধৰ্মৰ মানুহ হয় আমি সেই ধৰ্মৰ শ্বেয়াৰ কৰাৰ আমাৰ অধিকাৰ আছে। আমি যোনটো বিশ্বাস কৰোঁ সেইটো শ্বেয়াৰ কৰাৰ অধিকাৰ আছে। অকল এইটো খ্ৰীষ্টানিটিৰ ক্ষেত্ৰতে নহয়, যিকোনো ধৰ্মাৱলীৰ হওক, মুছলমান হওক বা হিন্দু হওক, তেওঁবিলাকৰো নিজৰ অধিকাৰ আছে। তেওঁবিলাকে গৈ নিজৰ ধৰ্মৰ প্ৰচাৰ কৰিব পাৰে, নিজৰ ধৰ্মৰ কথা আনক ক'ব পাৰে। তো আমাৰ এজ এ খ্ৰীষ্টানিটি আমি যেতিয়া শ্বেয়াৰ কৰোঁ, আমি যেতিয়া আমাৰ শুভবাৰ্তা আমাৰ বিশ্বাস যেতিয়া আনৰ সৈতে কওঁ, তো লিগেলি তাৰ কোনো একশ্যন আমাৰ ওপৰত আহিব নোৱাৰে আইনৰ মতে, কাৰণ আৰ্টিকেল নম্বৰ 25 ইয়াৰ অধিকাৰ আমাক দিয়ে। যেতিয়া আমি আমাৰ ধৰ্মৰ প্ৰফেছ কৰোঁ বা আমি যেতিয়া ড্ৰাগছ বিতৰণ কৰোঁ, আমাৰ ঈশ্বৰৰ প্ৰেমৰ বাণী আমি আনক দিওঁ, আমাৰ কোনো ভয় লাগিবলগীয়া, আমাৰ কোনো এটেক হ'বলগীয়া বিষয়ত আমি ভয় কৰিবৰ প্ৰয়োজন নাই, কাৰণ এইটো ইকুৱেল অথৰিটি সকলোকে দিয়া হৈছে। তো প্ৰব্লেম ক'ত আহে? প্ৰব্লেম তাতে আহে মানুহবিলাকে যেতিয়া ইয়াক কনভাৰ্চন ধৰ্মান্তৰণৰ নাম দিয়ে।
এতিয়া মই জনামতে বহুতো লোকে হয়তো যি শ্বেয়াৰ কৰে বা লোকবিলাকে যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰে তাকে ধৰ্মান্তৰণ কোৱা হয়। তো আমি জানিব লাগিব খ্ৰীষ্টানিটি নট এ ৰিলিজন, আমি ইয়াক ধৰ্ম হিচাপে নকওঁ, ইট ইজ দ্য ৱে অফ লাইফ, আমাৰ জীৱনৰ এক পথ হিচাপ আমি ইয়াক লৈছোঁ। অফক'ৰ্ছ আমাৰ যিসকল লিখা হয় ফৰ্ম আৰু যি আমি কওঁ আমাৰ লিখিত ভাষা হিচাপে ইয়াক এক ধৰ্মৰ নাম দিয়া হৈছে। তো লোকবিলাকে যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰে তেওঁবিলাকক খ্ৰীষ্টিয়ান বুলি কোৱা হয় আৰু তেওঁবিলাক খ্ৰীষ্টান ধৰ্মাৱলীৰ লোক বুলি কোৱা হয়। তো লোকবিলাকে যেতিয়া এক ধৰ্মান্তৰৰ নাম দিয়ে তেতিয়াই বহুত ডাঙৰ এটা পোক আমাৰ ভিতৰত সোমাই যায় যে কেলে লোকবিলাকে তেনেকৈ কৰিব লাগে। তো প্ৰথম কথা, আমাৰ যিবিলাক খ্ৰীষ্টক গ্ৰহণ কৰা নাই বা খ্ৰীষ্টিয়ান লোকসকল নহয়, যদি তেওঁবিলাকে কয় তেওঁলোকে কিবা দি কিনে ফ'ৰ্চফুলি মানে বলপূৰ্বকভাৱে ধৰ্মান্তৰণ কৰিছে। সকলোৰে নিজৰ ভাৱ চিন্তা কৰাৰ এটা মগজু আছে আৰু তেওঁবিলাকৰ ফ্ৰীডম আছে, অধিকাৰ আছে। যদিও খ্ৰীষ্টান ধৰ্মাৱলীৰ লোকে তেওঁবিলাকক ফ'ৰ্চফুলি কৰিছে, তো এদিন নহয় এদিন তেওঁবিলাকে পুনৰ উলটি যাব। আৰু যদি তেওঁবিলাকক কোনোবাই মাইণ্ড ৱাছ কৰি বহাইছে হ'লেও তেওঁবিলাকে এদিন নহয় এদিন তেওঁবিলাকে নিজৰ ধৰ্মলৈ উলটি যাব। আৰু যদি কিবা দি আছে, ইমান চিপ নেকি যে ইমান মানে কম দামী ধৰ্ম নেকি যে কিবা এটা দি কিনেই আনক আনিব পৰা যায়। অফক'ৰ্ছ যি খ্ৰীষ্টিয়ান বিশ্বাসী লোকসকল আছে তেওঁবিলাকে এজ এ প্ৰেম, ট'কন অফ লাভ, সহায় কৰা হিচাপে কিবা বস্তু হয়তো দিব পাৰে কেতিয়াবা, কিন্তু তাৰ মানে এইটো নহয় যে তেওঁবিলাকক ধৰ্মান্তৰণ কৰিবলৈ দিয়া হৈছে। এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, কিন্তু বস্তু দি কিনে মানুহৰ ধৰ্ম পৰিৱৰ্তন কৰাটো প্ৰযোজ্য বা এক মানে আমি লজিকেলি যদি ভাবোঁ এইটো এটা মানে অসম্ভৱ কথা নিচিনা হয়। কাৰোবাক আমি দি কিনে কিবা হয়তো কিছুমান অভাৱত হয়তো আহিব পাৰে, কিন্তু যেতিয়া তেওঁবিলাকে নাপাব পুনৰ উলটি যাব। কিন্তু সেইবিলাক কথা চিন্তা কৰা প্ৰয়োজন নাই। যদি কিবা লৈ আহিছে তেওঁবিলাকে কিবা নাপালে পুনৰ উলটি যাব। তো এভৰিবডি হেজ দেয়াৰ অ'ন ইকুৱেলিটি টু প্ৰপাগেট দেয়াৰ ৰিলিজন। সকলোৰে নিজৰ সমান অধিকাৰ আছে। আপোনালোকেও শ্বেয়াৰ কৰক, আমিও শ্বেয়াৰ কৰিম। আৰু কাৰোবাক যদি আমাৰ খ্ৰীষ্টৰ কথা, আমি জানো যে খ্ৰীষ্টানিটি এক সত্য ৰিলিজন বুলি আমি প্ৰপাগেট কৰোঁ। ঈশ্বৰে যি আমাক শিকাইছে তাক আমি কওঁ, কাৰণ আমি আনৰ আত্মাটো নষ্ট হোৱাটো নিবিচাৰোঁ। আপোনালোকে যদি ভাবে ইয়াত দেৰ ইজ ছামথিং ট্ৰুথ ইন ইয়ৰ ৰিলিজন, আপোনাৰ ধৰ্মত যদি কিবা সত্য আছে বুলি ভাবে শ্বেয়াৰ কৰক, আমিও শুনিম। ভাল লাগিলে আমিও গ্ৰহণ কৰিম। যদি আমাৰটো ফলছ হৈ যায়, আমাৰটো যদি মিছা হৈ যায়, আমিও আপোনালোকৰ কথা শুনিম আৰু গ্ৰহণ কৰিম। তো ইয়াত যোনটো কনভাৰ্চনৰ নাম দিয়া হয়, আমি চিন্তা কৰিবলগীয়া বিষয় নহয় আপোনালোকৰ কাৰণেও। যদি কনভাৰ্চন ফ'ৰ্চফুলি কৰা হয় ডেফিনেটলি মানুহবিলাকে ঘূৰি যাব এদিন নহয় এদিন। আৰু যদি সত্য হয় আপুনি তেওঁবিলাকক মাৰি দিয়ক, কাটি দিয়ক, কেতিয়াও ঘূৰি নাযাব। তো শেষত আমি বুজিবলগীয়া কথা এইটো, যেতিয়া লোকবিলাকে এই কথাবিলাকক আৰু এই প্ৰচেছক যেতিয়া নেকি তেওঁবিলাকে ষড়যন্ত্ৰ বা কিবা অপবাদ দিয়া হয়, তো সেইবিলাক কথা ৰিয়েল প্ৰুফ নোহোৱাকৈ আমি কেতিয়াও এইবিলাক কথা ক'ব নোৱাৰোঁ। এনেকুৱা বহুত মানে কেছেছ আছে য'ত নেকি লোকবিলাকে এইটো কৰিছে, মানে তেওঁলোক এইটো খ্ৰীষ্টান ধৰ্মাৱলীৰ লোকবিলাকে এইটো কৰ্ম কৰিছে ক'ব পাৰে আৰু কৈছে, কিন্তু যদি আমি প্ৰুফ হিচাপে ক'ব নোৱাৰোঁ কি কৰি আছে, তেনেহ'লে আমি তাৰ কোৱাৰ কোনো আমি যোগ্য নহয়, সেই অপবাদ দিয়াৰ কোনো যোগ্য নহয়। শেষত আমি বুজিব লাগিব, বিশেষকৈ যিবিলাক খ্ৰীষ্টান ধৰ্মাৱলী আমাৰ বিশ্বাসী হিচাপত আমি যেতিয়া এনেকুৱা নিউজসমূহ পাওঁ, কাৰণে বা নিউজ চেনেল কিছুমান যিবিলাক নেকি প্ৰচেছ এই সকলো কাৰণে কিছুমান ধৰ্মাৱলী আমি জাষ্ট 2015 আগত ধৰ্মাৱলীৰ নিউজ আমি বহুত লেছ পাইছিলোঁ, কিন্তু আজিকালি ক'ৰবাত কিবা হওক আমি ধৰ্মাৱলীৰ নিউজসমূহ ইমিডিয়েটলি পাই যাওঁ, কাৰণ তেনেকুৱা বিতৰ্কৰ নিউজবিলাক বহুত ভিউ হয়। তো আমাৰ এজ এ বিশ্বাসী হিচাপে আমি এটা কথা মনত ৰাখিব লাগিব, আমি যেতিয়া ক্লিক কৰি চাওঁ সেই মাত্ৰে আমি ক্লিক কৰি চোৱা মাত্ৰে আমাৰ 10জন বন্ধু 15জন বন্ধুক হয়তো সেইটো নিউজ স্প্ৰেড হ'ব। আমি যেতিয়া কমেণ্ট কৰোঁ সেইটো আৰু 20জন মানুহক শ্বেয়াৰ হ'ব। আমি যেতিয়া শ্বেয়াৰ কৰোঁ তাৰ জৰিয়তে আকৌ 4000-5000 মানুহে পাব। তো সেইবিলাক কৰি আমি ইনডাইৰেক্টলি মানে আমাৰেই অপবাদটো আনক দি আছোঁ, আনক জনাই আছোঁ। তো লোকবিলাকে যিবিলাক
উইক বিলিভাৰ হয়, দুৰ্বল বিশ্বাসী হয়, তেওঁবিলাকে অজানিতে হয়তো এইবিলাক নিউজ শুনি মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। তো আপোনালোকে শ্বেয়াৰ কৰা, কমেণ্ট কৰা এইবিলাক এৰি দিয়ক আৰু নিজৰ যোনটো ফ'কাছ সেইটো ফ'কাছত থাকক। নো নিড টু ৱৰি এবাউট দিছ। হাজাৰ সংখ্যক লাখ সংখ্যক লোকক এইবিলাক এটেক কৰিলে আৰু তেওঁবিলাকে এতিয়া কোনো এনচাৰ দিব পৰা নাই, জয়যুক্ত হ'ব পৰা নাই। তো চিন্তা কৰিবলগীয়া বিষয় নহয়, আপোনালোকে নিজৰ ফ'কাছত থাকক, বিশ্বাসত থাকক আৰু যদি সত্য হয় তেনেহ'লে কোনেও ইয়াক হিলাব নোৱাৰে। এয়ে মোৰ ছাজেশ্যন আপোনালোকৰ কাৰণে। মই বিশ্বাস কৰিছোঁ ভিডিঅ' আপোনালোকৰ কাৰণে আশীৰ্বাদৰ কাৰণ হ'ব। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।